guys, welcome and welcome back to my YouTube channel. আশা কৰিছো সকলোৱে ভালে আছে। পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আগবাঢ়ি ভালেই পাব আৰু যদি ভাল পায় লাইক কৰি দিব লগতে এটা কমেন্ট আৰু যি সকল নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু উৰুকাৰ কিছুমান মানে আপোনালোকক ভিডিও দেখুৱাম। পিছে আজি উৰুকা নহয়, যোৱাকালি উৰুকা গ'ল আৰু গোটেই ৰাতি টোপনি ক্ষতি কৰি চকু চাওক মানে পহৰা দিছিলো আৰু অকলে নাছিলো বাৰু। তো মই অলপ টোপনি মাৰো, তেতিয়ালৈকে আপোনালোকে ভিডিওটো মোৰ চাই থাকক।
দালি মাছৰ জোল মাংস ভাজি তাৰপিছত আলু বেঙেনা পোৰা আৰু পেটু কি Bawah guys. Paneer lagi bro. Devta. বিহু ঘৰৰ ৰখিয়া গাইজ যি টোপনি নাহে 1 বাজি গ'ল গাইজ এতিয়া 3:30 বাজিছে $2,000 years later. Good morning guys. Etia ga pa dhui moi pura ready. Krishna. Baap re baap. অগ্নিয়ে গ্ৰহণ কৰা মানে মানুহে গ্ৰহণ কৰা হৰি বঢ়িয়া জাৰুডাল দেখাই দিয়ক গাইজ এটা গুড নিউজ আহি আছে দেই আপোনালোকৰ আশীৰ্বাদত কওঁ গুড নিউজ গুড নিউজ গুড নিউজ গুড নিউজ গুড নিউজ পিঠা পুৰুতে হে আপে মোৰ জলিলে
চুঙা পিঠা এৰি থৈ মুতিবলৈ গলো এ বঢ়িয়া চুঙা পিঠা ফালে এইবিলাক কি পিঠা বৰ পিঠা এইটো জেলি পাপৰ বিদায় সিজোৱা টোপনিত লাল কাল এতিয়া বিহু লাগিব ন কাঠালো হা মিঠা তুমি ক'ত বনালা ভাড়া ৰুমতে চব চুমুৱে বনাইছে এনেই কৈছো কব এতিয়া সঁচা এইটো বয়ে বনাইছে বাকী চব মই বনাইছো আপোনালোকে দেখিলে বহুত ধেমালি ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ আৰু যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি থৈ যাব নাপাহৰিব বাই বাই